গুড মৰ্ণিং গাইজ। এতিয়া বাজিল ৰাতিপুৱা 5টা। আমি এটা সৰুকৈ ৰাইড কৰিম আজি। আপোনালোকে চাই থাকক ক'ত গৈ আছোঁ। আৰু মই এতিয়া ৰেডি হৈলোঁ, ফাইনেলি ৰেডি হৈ গ'লোঁ। এতিয়া ঘৰৰ পৰা ওলাওঁ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি গৈ আছোঁ কোকৰাঝাৰ জিলাৰ চাৰালপাৰালৈ। দুজনমান আহিব আছে, দুজনমান আহিলে আমি যাত্ৰাটো আৰম্ভ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকক। আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ। এয়া ভালুকপুং বজাৰ গৈ আছোঁ আমি। ৰাতিপুৱা তামাম দৌৰিব ওলাইছে। বাই বাই গাইছ, চাৰালপাৰা। কি ধুনীয়া বতৰ। আজি দিনটো ঠাণ্ডা ঠাণ্ডা, পিছত গম পাম ৰ'দ দিয়ে নে কি দিয়ে। এতিয়াতো বৰ্তমান ভালে লাগি আছে, ঠাণ্ডা ঠাণ্ডা। আমি চলবাৰী মন্দিৰ পাম আৰু চলবাৰী মন্দিৰত সোমাম। আমি নৰনাৰায়ণ সেতু পালোঁ। ইয়াতে দেখোন ট্ৰাফিক জাম নেকি? গোৱালপাৰা জিলা আৰক্ষী। মামা তুমি কোন দি আহি আছা? সৰুৱেযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পাই গ'লোঁ। ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই, ক'ৰবাত চাহ খাব লাগিব। আগত হোটেল পালে চাহ খাই ল'ম। ৱাও, কি ধুনীয়া ফ্লাইঅভাৰ, খালী খালী মজা লাগিছে দেই। খালী ৰাস্তাত বাইক চলোৱাৰ মজাই বেলেগ। গোটেইবিলাক বম ফালন দিছি। বঙাইগাঁও চাপাগুৰি আহি পালোঁ। চাপাগুৰি ডেইজিং ঘূৰি আহোঁ। ব'লা ব'লা। নেক্সট বছৰ হয় না? ইদিতো দাদা চাৰালপাৰা দি না? ফাইনেলি গেটেদি সোমালোঁ। এতিয়া 35 কিলোমিটাৰমান আছে ইয়াৰ পৰা মেইন ঠাই পাবলৈ। আজি কিন্তু বতৰ গুলি বতৰ, গুলি ইমান জংঘল, বাপৰে বাপ। ভুটীয়া ফিল্ম বনাবৰ কাৰণে ভাল হ'ব দেই। ৰাস্তাটোহে অলপমান বেয়া আছে, বাকী চব অ'কে। আৰু অলপমান এইখিনি ঠাই সাৱধানে অহাটোৱে ভাল। যোনে যোনে আহিম বুলি ভাবি আছে, এইখিনি সাৱধানতা লোৱাটো খুবেই প্ৰয়োজন। কিন্তু মজা লাগি আছে ঠাইখিনি চাই। গভীৰ অৰণ্যৰ মাজত দেখো বান্দৰ। হাত নেদেখাবি দেই, একদম বন্ধু হৈ যাব। আহি পাম আৰু চাৰালপাৰা। কি ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া।
आर्मी कैंप है क्या? यहाँ पर एंट्री करेगा, यस या नहीं करेगा? धीरे चलाइए। बॉर्डर आउटपोस्ट सारालपारा আহি পালোঁ মাৰ্কেট সাৰালপাৰা। এতিয়া আমি যাম কোনদি? দাদা কোনদি যাস সাৰালপাৰা? এইদি ফাইনেলি আহি পালোঁ আমি সাৰালপাৰা। কি ধুনীয়া ঠাই। এইফালে ভূটানৰ পাহাৰ, সেইফালে ভূটানৰ পাহাৰ, আর এইফালে আমার ইন্ডিয়া। নদীর পারে পারে ফাইনেলি আমি সাৰালপাৰা আহি পালোঁ। ইয়া কি চাওক কি ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা। আমি অলপ পিছত গা ধুবলৈ যাম। আহি পালোঁ জাষ্ট, কেইজনমানেতো আৰম্ভই কৰিছে গা ধোৱা। এইটো এটা মাজত বহি আছে গা ধোৱা ষ্টাৰ্টাৰ। আৰু ইফালে ভূটানৰ পাহাৰ, আৰু ইফালে ভূটান, ইফালে ইণ্ডিয়া। কি ধুনীয়া পৰিৱেশ। আমি যাবলৈ ওলালোঁ, এনজয় কৰিলোঁ বহুত, কিন্তু বৰষুণ আহিছে। তাৰ কাৰণে ৰেইনকোট ঠেংকোট পিন্ধি আছে ল'ৰাবিলাকে। তহঁতে ভিজি ভিজি যাবি? তহঁতে ভিজি ভিজি যাবি। কি ধুনীয়া বতৰ, বৰষুণ পৰা বতৰ। ইমান টাইম ৰ'দে পৰি আছিল, এইবাৰে বৰষুণ আহিল। সুমিত কিবা ক'বা? নমস্কাৰ। ৰেইনকোট পিন্ধি ল'লোঁ। এতিয়া যাবলৈ ওলাম আৰু ইয়াৰ পৰা। বৰষুণ পৰিছে, তথাপিও ৰেইনকোট পিন্ধি যাম আৰু। বাকী এতিয়া কেইজনমানৰ ৰেইনকোট নাই, তথাপিও পিছকেইটা মেনেজ কৰিব আৰু। মেইন মানুহকেইটা আমি বেগ ঠেক ৰেইনকোটৰ ভিতৰত সোমাই লৈছোঁ। বাকী আজি এইখিনিয়ে ব্লগটো। আজি ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভাল পাইছে ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগ, কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। বাই বাই।